ৰাজ্যত কৰ্মসংস্কৃতিৰ বাতাবৰণ গঢ়ি তোলাৰ লক্ষ্য সোণোৱাল চৰকাৰৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ল চৰকাৰী কৰ্মচাৰীৰ নতুন সময়সূচী কিন্তু মানসিকতা সলনি হ'লনে চৰকাৰী কৰ্মচাৰী বিগত 2টা দিনৰ দৰে নতুন বছৰৰ 3য় দিনাও চৰকাৰী কাৰ্যালয়ত নিউজ লাইভৰ সাংবাদিক ক'ৰবাত যদি 10:30-11 বজালৈ চকী মেজ খালী হৈ থাকিল তেনেহ'লে ক'ৰবাত অতিষ্ঠ ৰাইজে নিজেই তলা লগালে চৰকাৰী কাৰ্যালয়ত আৰু ইয়াৰ বিপৰীতে ক'ৰবাত উপায়ুক্তই কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিলে বিষয়া মুৰব্বীলৈ যি সময়ত পুৱা 9:30 বজাত চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত হ'বলৈ চৰকাৰে নিৰ্দেশ দিছে সেই সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলী জিলাত কামত উপস্থিত নাই 79জনকৈ বিষয়া কৰ্মচাৰী মাজুলী গুৰুত্বপূৰ্ণ 9টাকৈ বিভাগৰ 9জনকৈ মুৰব্বী বিষয়া সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰ বাবেই কঠিন হৈছে জিলা উপায়ুক্ত কেৱল 9জন বিষয়াই নহয় মাজুলী জলসম্পদ বিভাগ মীন বিভাগ পশু চিকিৎসা বিভাগকে ধৰি 9টা বিভাগৰ 79জন মুৰব্বী বিষয়ালৈ শোকজ জাৰি কৰিলে উপায়ুক্তই অহা 5 জানুৱাৰীৰ ভিতৰত কৈফিয়ত তলব কৰিছে উপায়ুক্তই উল্লেখযোগ্য যে জিলা উপায়ুক্তৰ ছাডেন ভিজিটৰ সময়ত কাৰ্যালয়ত উপস্থিত নাছিল 79জনকৈ বিষয়া কৰ্মচাৰী वर्क कल्चर निचिना चेंज কৰিবলৈ सीएम सर आह्वान दिसे एटू মাজুলীত ভালকে স্ট্ৰিক্টলি ফলো হয় এই বস্তুটো আমি ব্যৱস্থা লম টোটাল 79 মানুহ আমি শোকজ কৰিছো যোৱাকালি সকলে সিনিয়ৰ বিষয়া লৈ 4th গ্ৰেডত ফ্ৰম হিয়াৰ 5th তাৰিখৰ ভিতৰত আমি এক্সপ্লেনেশ্যন বিচাৰিছো ইপিনে এয়া মেৰাপানীৰ দৃশ্য ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰো গাঁও লৰাব পৰা নাই একাংশ এলেহুৱা চৰকাৰী কৰ্মচাৰী যাৰ বাবে কৰ্মচাৰী নহওক এটা কাৰ্যালয়ত এইদৰে তলা ওলমাবলৈ বাধ্য হ'ল স্থানীয় ৰাইজে কাৰণ দিনৰ 12 বজালৈকে এজনে কৰ্মচাৰী নাহে এইটো পঞ্চায়ত কাৰ্যালয়লৈ বাহিৰত বিভিন্ন কাম লৈ পৰ দি থাকিব লাগে পুৰুষ মহিলাই কিন্তু ধৈৰ্যৰ সীমা চিঙিল প্ৰচণ্ড ক্ষোভত উপায়হীন ক্ষোভিত ৰাইজে তলা মাৰিলে গাঁও পঞ্চায়তৰ কাৰ্যালয়টোত আজি পঞ্চায়ত অফিচলৈ আহোঁ অফিচলৈ আহিলে অফিচৰ কৰ্মচাৰীক আমি নাপাওঁ আমাৰ যি নেকি ছেক্ৰেটাৰীটো আমি আহি কেতিয়াও লগ কৰিব নোৱাৰোঁ তাত নাপাওঁ বিচাৰি নাপাওঁ সেইকাৰণে আমি আজি বন্ধ কাৰ্য তেখেতৰ অফিচটো তলা লগোৱা কিবা কাৰ্যসূচী লৈছোঁ অফিচটো আমি দেখা পা সদায় বন্ধ হৈ থাকে প্ৰায় মাহেকত 2 দিন মানে খোলা দেখোঁ কিবা আহে বুঢ়া বুঢ়ী লোক তেখেতসকলে আহি পেলাই কিবা বৃদ্ধ পেঞ্চনৰ ফৰ্ম বা অন্যান্য কিবা কাগজ পত্ৰ উলিয়াবৰ কাৰণে আহে তেখেতসকলে BPL চাৰ্টিফিকেটৰ ৰিনিউ কৰিবলৈ আহে বিভিন্ন কাৰণত আহি বহি আৰু গধূলি সময়ত যায়গৈ ৰাজ্যৰ এটা ব্যাপক বিভাগৰ কৰ্মচাৰীৰ কৰ্মৰ নমুনা চাওক সময়সূচী 9:30 বজা কিন্তু 10:30 বাজি পাৰ হোৱাৰ পিছতো পৰিমল শুক্লবৈদ্যৰ গড় কাপ্তানি বিভাগৰ এইটো কাৰ্যালয়ত এজনো বিষয়া কৰ্মচাৰী নাই দৃশ্য এয়া মৰিয়নিৰ নোৱাকছাৰী মাত্ৰ এজন কৰ্মচাৰীহে উপস্থিত হৈছেহি কাৰ্যালয়টোত ইপিনে কাৰ্যালয়টোৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিৰুপম বৰঠাকুৰ প্ৰায়ে উপস্থিত নথকাৰো অভিযোগ কৰ্মচাৰীৰ চৰকাৰে যিটো নিৰ্দেশ দিছে সেইটো আমি মানিবলৈ কৰ্মচাৰীসকলে বাধ্য আমাৰ যিজন অফিচাৰ তেখেতৰ হৈছে ভাল এই এৰিয়াটো বৰ ডাঙৰ পিছবেলা টাইমত 4:30 5:30 বজাত আহি সোমাইহি চৰকাৰ হৈছে কঠোৰ ইয়াৰ বিপৰীতে পুৰণি স্বভাৱ সলনি হোৱা নাই একাংশ চৰকাৰী কৰ্মচাৰী